চাওক অৰুণাচলৰ পৰিৱেশ। ঠাণ্ডা মৌচম। ये চাওক এইটো চাওক ওপৰৰ পৰা পানী পৰি আছে। এইটো সৰু নিজৰা আৰু ইমান মানে ভালে লাগে দেখিবলৈ, হ'লেও ইমান ভাল নহয়। চাওক কিমান খান্দি দিছে নিজৰাটো। চাওক পানী কিমান পৰিষ্কাৰ চাওক। বলক এতিয়া গৈ থাকোঁ শিৱ মন্দিৰ। দেখাই দিম চাওক শিৱ মন্দিৰ গৈ আছোঁ। সিফালেদি এটা জুৰি আহি আছে নিজৰা। পাহাৰীয়া মন ওপৰত কি ধুনীয়া এটা ঘৰ চাওক। পাহাৰৰ একা বেকা ৰাস্তা দি মই খোজকাঢ়ি অকলে অকলে গৈ আছোঁ। এই শিৱ মন্দিৰ পাম আৰু বেছি দূৰ নাই। চাওক যাওক আপোনালোকো আহক শিৱ মন্দিৰলৈ। শিৱ মন্দিৰ যাওক মানে সোমবাৰে সোমবাৰে। এনেই কোৱা মতে 4টা সোমবাৰ আপোনাৰ মানিলে এইটো আপোনাৰ 4টা সোমবাৰ যদি মানিব পাৰে শাওণ মাহত, তো বাবা ভোলানাথ সন্তুষ্ট হয় বুলি কোৱা। এইটো বাবা ভোলানাথৰ স্পেচিয়েল মাহ শাওণ মাহটো। চাওক পাহাৰৰ লোক এই তলতে থাকোঁ আমি। এই আপোনালোকে দেখিছে শিৱ মন্দিৰ আহি পাইছোহি। এইখন স্কুলতে আমাৰ গুণগুণে পঢ়ে। এইখন দেখিছেনে আপোনালোকে? এই স্কুলখনতে পঢ়ে গুণগুণে। এইখন স্কুল বন্ধ আছে সিহঁতৰ। কি ধুনীয়া পৰিৱেশ চাওক। এতিয়া বলক শিৱ মন্দিৰ পামগৈ এতিয়া। এই আপোনালোকে দেখিছে এই শিৱ মন্দিৰ পামগৈ এতিয়া। এইটো কি ধুনীয়া পৰিৱেশ চাওক। শিৱ মন্দিৰ পালোঁ। ইয়াতে ডিউটি আছে আমাৰ ওস্তাদ। কেনেকুৱা অনুভৱটো অকণমান কৈ দিয়াচোন। বহুত বঢ়িয়া, মৌচমটো বঢ়িয়া আছে।
মন্দিৰত গৈ ভাল লাগে না? মন্দিৰৰ আজি পূজা কৰিব আছে সেইদিন মানুহ খাওঁ। জয় বাবা ভোলা, জয় শিৱ শংকৰ। মজা পৰিৱেশ দেখিছেনে? মন্দিৰ অৱশেষত আহি পেলাই পালোঁ। আকৌ ভিতৰৰ পৰা একদম দেখাই দিওঁ। শিৱ মন্দিৰ পালোহি, পূজা কৰি আছে। পৰিৱেশ চাওক কি ধুনীয়া। আমাৰ গুণগুণ মা এখন ভিতৰত পূজা কৰি আছে। মই ভিতৰলৈ সোমাই লৈ আপোনালোকক দেখাই আছোঁ। ভিতৰলৈ গৈ লওঁ ৰ'ব। বাবাক পূজা কৰি আছোঁ। নন্দী দেৱ আমাৰ গুণগুণ ঘূৰি ফুৰিছে ইয়াত একদম। জয় ভাবিহঁতে পূজা কৰি আছে একদম। দেখা চাওঁ গুণগুণ চাওঁ কি খাই আছে। তাই একদম খোৱাত ব্যস্ত লাডু। বাহিৰৰ লোকটো আমাৰ গুণগুণ। হাই গুণগুণ। ভিতৰৰ পৰিৱেশটো চাওক, এই বাহিৰৰ। গুৰুজী ৰাম ৰাম। ইয়াতো আছে মাতাৰ মূৰ্তি, প্ৰতিমা কৃষ্ণ। জয়। সাহস মনটো একদম পূৰা সাত পৰি যায়। এইফালে পানী পেলাই থাকে। কালভাৰ ইমান দ চাওক তললৈ। ইয়াত মন্দিৰৰ সুৰক্ষাৰ কাৰণে ডিউটি আছে। এজোপা ৰুদ্ৰাক্ষ গছ, কিন্তু গছজোপা মৰি গৈছে। নহ'লে আগতে বহুত ৰুদ্ৰাক্ষ গুটি লাগে। এইজনী আমাৰ গুণগুণজনী, এইজনী ভিতৰত এবাৰ দেখাই দিছোঁ আপোনালোকে। গুণগুণে চেনি গুটি খাই আছে। ভাবি আহি ভাল লাগিছে না বাইদেউ? মজা লাগিছে না? ভগৱানক পূজা কৰিলে ভাল লাগে আৰু মনত শান্তি আহি যায়। শান্তি লাগি যায়। বহুত ভাল লাগিছে আহি পেলাই ইয়াত। হৈ গ'ল পূজা কৰি, আমি এতিয়া যাম। আমাৰ গুণগুণ চেনি গুটি খোৱাত ব্যস্ত একদম। আমাৰ হৈ গ'ল এতিয়া। কেনেকুৱা লাগিলে আহি? ভাল লাগিলে আহি। জোন কেনেকুৱা লাগিলে আহি? তেতিয়াহ'লে জয় ভোলানাথ। হৰ হৰ মহাদেৱ। আমি এতিয়া যাওঁ। হৰ
তো বহুত ধুনীয়া লাগিলে আহি, বঢ়িয়া পৰিৱেশ। जय भोलानाथ।